হৈছে ইণ্টাৰভেল টাইম বাৰু আপোনালোকক কৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই মমতা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি মই ওলাই গ'লোঁ ৰৈ বিনালে চাবলৈ, কাৰণ আমাৰ মৰমৰ জুবিনদাৰ শেষ ফিল্ম নহয় জানো। তাতে ৰূপদাসত গ'ল। 9টা বজাৰ টিকেট আছিলে, দৌৰাদৌৰিকৈ কামখিনি কৰি ওলাই গ'লোঁ আৰু গৈ দেখিলোঁ যে তাত আমাৰ মৰমৰ জুবিনদাৰ এটাও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ক'তোৱে ৰখা নাই। আৰু সোমাই গ'লোঁ, গৈ চালোঁ। ভাল লাগিল, বহুত ভাল লাগিছিলে। এনেকুৱা লাগিছে যে জুবিনদাই আমাৰ মাজত সকলোৰে মাজতে আছে। খুব ভাল লাগিছিলে ফিল্মখন চাই, আৱেগিক হৈ পৰিছিলোঁ। আৰু এয়া বাহিৰৰ দৃশ্য, এইখিনিয়ে বাহিৰত অকণমান জুবিনদাৰ ফটো এনেকৈ লগাই থৈছে। এইখিনি দেখিছেনে? এইখিনিতে অকণমান ফটো চটো মাৰিলোঁ আৰু ভাল লাগিছে চাই। কিন্তু এটা বেয়া লাগি আছে, পূৰা গোটেই হলৰ মানুহবিলাক পূৰা চকু চবৰে সেমেকা। খুব মানে আমি এতিয়া ফিল্ম এখন চাব গ'লে খুব ফূৰ্তি পাৰ্টাকৈ চাওঁ নহয় জানো, সেইখিনি নাই। মানে খুব আমি আৱেগিক হৈ পৰিছোঁ, সকলোৰে চকু নিগৰি আহিছে, বেয়া লাগিছে। কি কৰিব, উপায়টো নাই। শেষবাৰৰ কাৰণে চালোঁ আমাৰ মৰমৰ জুবিনদাক। আপোনালোকে যাব শেষবাৰৰ কাৰণে আমাৰ হিয়াৰ আমটোক চাই আহিব নহয় জানো। আমি চাব গৈছোঁ মৰমৰ জুবিনদাক, কিন্তু তাত আমি পপকৰ্ণ খাব যোৱা নাই। আৰু এয়া পানীৰ বটল, মই ভাবিছোঁ অকণ পানী খাওঁ। পানীৰ বটল ল'ব গ'লোঁ, 70 ৰুপিজ লাগে। সকলো জেগাতে খালি পইচা লাগে, পইচা নহ'লে জীৱনত